উত্তৰাখণ্ডত 19 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া 48 সংখ্যক 20 বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ল'ৰাৰ কাবাডী প্ৰতিযোগিতাৰ বাবে অসম দলৰ বাছনি শিবিৰ 5 নৱেম্বৰৰ পৰা 10 দিনীয়াকৈ মৰিগাঁৱত আৰম্ভণি। অসমৰ প্ৰায় 22খন জিলাৰ পৰা 65 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত শিবিৰটো মুকলি কৰে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পৱন মাণ্ডাই। আনহাতে আজি শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতু বৰদলৈ, মৰিগাঁও জিলা কাবাডী সন্থাৰ অধ্যক্ষ মহিবুৰ ৰহমান, সভাপতি ৰমেন নাথ, সম্পাদক ৰমেশ কাকতিৰ লগতে অসম কাবাডী সন্থাৰ পৰা নিৰ্বাচিত প্ৰশিক্ষক ৰূপে দময়ন্তী বড়ো, ৰাজীৱ শৰ্মা আৰু সুভাষ কলিতাই। জিলাত বিশ্বৰ অনুৰ্ধৰ জুনিয়ৰ কাবাডী বয়জ যি চেম্পিয়নশ্বিপ উত্তৰাখণ্ডত হ'ব, তাৰ বাবে আমাৰ ইয়াত প্ৰশিক্ষণ শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ। এই প্ৰশিক্ষণত অসমৰ 22খন জিলাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এই প্ৰশিক্ষণটো 4 তাৰিখৰ পৰা 14 তাৰিখলৈ হ'ব। এই প্ৰশিক্ষণত যিসকল প্লেয়াৰ্ছে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মাজৰ পৰাই যি উত্তৰাখণ্ডত 48 সংখ্যক জুনিয়ৰ বয়জ খেলখন আৰম্ভ হ'ব তালৈ নিৰ্বাচিত কৰা হ'ব। আমি প্ৰথম পৰ্যায়ত 20জন খেলুৱৈ নিৰ্বাচন কৰিম। আজি আমাৰ 20জন খেলুৱৈ নিৰ্বাচন হ'ব। এই 20জনৰ পৰা পৰৱৰ্তী সময়ত 12জন খেলুৱৈ আৰু কোচ মেনেজাৰ সহ 14জন আমাৰ অসমৰ পৰা উত্তৰাখণ্ডলৈ ৰাওনা হ'ব। হয়, এই শিবিৰলৈ অসম কাবাডী সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক আলোক কুমাৰ ত্ৰিপাঠীদেৱ কালি আহিছিলে। এই শিবিৰত অসম কাবাডী সন্থাৰ অন্তৰ্গত NIS কোচ দময়ন্তী বড়ো আহিছে, কালিয়ে আহিছে তেখেত, আৰু লগত আহিছে আমাৰ চিলেকশ্যন কমিটিৰ ৰাজীৱ শৰ্মা, সুভাষ কলিতাদেৱ। ইয়াৰ উপৰিও আমাৰ যিখন ইয়াত টেকনিকেল কমিটি আছে, টেকনিকেল কমিটিৰো 3জন সদস্য, অহিৰুৰ জামান, ধৰণী শইকীয়া আৰু মই নিজে ৰমেশ কাকতি, আমি 3জনী ইয়াত জড়িত আছোঁ। অহিৰুৰ জামানে আজি আহিব পৰা নাই, কালিলৈ আহিব, আৰু ধৰণী শইকীয়াদেৱেও মোৰ লগত যোগাযোগ ৰাখিছে। এই 2খন কমিটিৰ জৰিয়তেই আমি আগন্তুক যি আমাৰ উত্তৰাখণ্ডত 48 সংখ্যক জুনিয়ৰ বয়জ কাবাডী টুৰ্ণামেণ্ট আৰম্ভ হ'ব তালৈ আমি দলটো প্ৰেৰণ কৰিম। এখন অনুষ্ঠিত হ'ব 17 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ, 17 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ, আৰু দলটো ৰাওনা হ'ব 15 তাৰিখে আমাৰ ইয়াৰ পৰা। তেওঁলোকে গৈ 16 তাৰিখে ৰাতি পাব, 17 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব। মেজাকৰি, a house of Assamese traditional wear and ornament. কাপোৰ, বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট, যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি।
ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট, চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি, যোৰহাট।